उदालगुरियाव नुजाथिबाय बिटिसिनि गाहाय हाग्रामा महिलारि बिफानफोरनि खामानि मावनायफोरखौ नायफामनो उदालगुरि जिल्ला बेंगिरिनि मावख'आव नुजाथियो हाग्रामा महिलारिया दिनैनि हाबाफारियाव नुजाथियो मन्त्रि सरन बर' एमएलए महेश्वर बर' मावफुं सोद्रोमा प्रेस मुसाहारि बिथांखि बुंथिगिरि त्रिदीप दैमारी एमसिएलए पल टप्प हाग्रामा महिलारिनि गाहाय बोसोनगिरि रबिनसन मुसाहारि लोगोसे जिल्लानि मावथिफोरा बे हाबाफारियाव बाहागो लायो। ভাল লাগিছে বহুত বছর আর আমার আজি ডিপার্টমেন্টাল রিভিউ মিটিং আছে ডিসি কনফারেন্স হলত এটো হল আমার 24-25-26-26 বিটিসি অঞ্চলত যিখিনি উন্নয়নের কাম করেছিল সেইটো কিমান প্রগ্রেস হয়েছে হওয়া নাই সেইটো আমি রিপোর্ট লম ফাইনান্স কমিশনার আর যেনেবা আসাম আর পিডব্লিউডি ডিভিজনাল যেনেবা আসাম মালা হোক ওয়ার্ল্ড বেংকত হোক বা প্রমোদ বড়োর দিনত যেনেবা গুডউইল মিশন ইনফ্রাস্ট্রাকচার এইবিলাক কেনেকুৱা কাম হৈছে প্ৰমোদ বড়োৰ দিনতো বহুত কাম দিছিলে দিছপুৰৰ পৰা সেইখিনি কামবিলাক কিমান প্ৰগ্ৰেছ হৈছে হোৱা নাই মই এইটো ৰিপৰ্ট লম পদতে 24-25-25-26 দুটা বছৰৰ পিডব্লিউডি দুটা বছৰৰ ফাইনান্স কমিশনৰ পইচাটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে দুটা বছৰত 24-25-25-26 স্যার প্রমোদ বড়োয়ে কৈ আছে যে যিবিলাক প্ৰমোদ চাকৰি দিছিলে ফাইনান্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে এইবিলাক বাদ দিয়ে প্ৰমোদ বড়োৰ দিনত বিচিডিচি সেক্ৰেটাৰী কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই ঠিক ঠাক কৰিব পৰা নাই এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই এইটোহে আমি চাইছোঁ ফাইনান্স কমিশনৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই সেইখিনি মানুহ কাম কৰিছে যদি ইলিগেল হৈ যায় কি হ'ব ইলিগেল যদি হৈছে নাপাব লিগেল পাব স্যার গেস্ট হাউসৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেস্ট হাউসত গেছ যিবিলাকে কৰি আছে স্যার আপোনাৰ দিনৰে স্যার বৰ্তমান গেস্ট হাউসত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে কিছুমানক ফিক্স পে দিছে এইটোৱেই কিন্তু এতিয়াও তেওঁলোকে পাৰ্মানেণ্ট হ'ব নাই এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব বহুতে বয়স যাব স্যার এটা বয়স গৈ আছে বয়স নাযায় বিটিচিৰ মানুহ বয়স নাযায় পাবই স্যার প্ৰমোদ বড়োয়ে কৈ আছে যে সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত কি ক'ব স্যার এইবিলাক লাভ নাই কৈ প্ৰমোদ বড়ো জানে এইবিলাক কেনেকুৱা পইচা ল'ব লাগে নালাগে প্ৰমোদ বড়োহে জানে মই শ্ৰীৰামপুৰ গেটত পইচা 1 টকা সিন্ডিকেট নলয় মই লোৱাও নাই আৰু যদি লৈছে প্ৰমোদ বড়োৱে লৈছে স্যার এটা সরকার আপনার আহি গল বিপিএসৰ আকৌ আহি গল ভাবি আছে আহি তো কোনো কুবা পাবল ভাবিছে স্যার আপনি কি আহি গ'ল আহি থাকিব 8 বছৰ শেষ হোৱা নাই এবাৰ গেপ নহয় স্যাৰ গেপ নহয় 20 বছৰ স্যার মুখ্যমন্ত্ৰীয়ে কৈছে যে কাম কৰ্ম সংস্কৃতি কৰিব লাগে চাকৰিয়ালবিলাক কিন্তু ওদালগুৰি ডিষ্ট্ৰিক্টত বহুত অফিচাৰ নাহে আজি সময়মতে নাহে স্যাৰ বহুত অফিচাৰ নাথাকে ইয়াতে সেইবিলাক আমি আজি গম পাম না আপোনালোকে কৈছে ভাল হৈছে মই গম পাইছো বাছ অফিচাৰ নাথাকে ইয়াতে মই গম পাইছোতো হৈছে ওদালগুৰিৰ কাৰণে নতুন উপহাৰ কি থাকিব স্যাৰ আজি নতুন উপহাৰ এই যে ৰাইজক মই লগ কৰি আছো স্কিম লৈছে এপ্ৰুভ কৰিছে উঠাপ কৰিছে সেইটোৱেই স্যার মন্ত্রী কি কয় অকল মন্ত্রী পালে স্যার আপনার মন্ত্রীৰ কথা কি মন্ত্রী বাদে কাম হলে হল মই আজি ৰাইজৰ লগত বহিছে বহুত স্কিম লৈছে উঠাপ কৰিছে সেইখিনি কাম হলে হল আৰু কি মন্ত্রী ওদালগুৰি ইউনিভাৰ্চিটি কেতিয়া হ'ব স্যার হ'ব কি লাগে আপোনাক এখন ইউনিভাৰ্চিটি লাগে স্যার বহুত হ'ব খালি ইউনিভাৰ্চিটি নহয় মেডিকেলো হ'ব সব হ'ব কেতিয়া মানে আশা কৰিব পাৰিছে 9 মাহে হৈছে আপুনি 20 বছৰ স্যার আকৌ কেইটামান সংগঠনে বড়োলেণ্ড লাগে বুলি আন্দোলন কৰিব খুজিছে বড়োলেণ্ড খাক নালাগে মোকো লাগে পালেতো মোকো লাগে আপোনাৰ চুক্তি মই কৈছি লাগে বড়োলেণ্ড নালাগে বুলি পালে মোকো লাগে নালাগে চুক্তি কৰিছে যে আমি একেলগে থাকিম বুলি কোনে আপোনালোকে যিখন চুক্তি কৰিছিলে বিটিচি চুক্তি কৰিছে আমি একেলগে আছে একেলগে থাকিব সবে বিটিচিৰ মানুহ বাছ ইয়াৰ ওপৰত যদি কোনোবাই বদলে নানে মই নাথাকিম বুলি কম নেকি ইউটি ৰুটটো কি হ'ব স্যাৰ ওদালগুৰি তামোল ধ্বংস হৈ গৈছে স্যাৰ ধ্বংস হোৱা নাই বেছি কথা কৈ কিয় কেতিয়া কিছুমান পাৰ্ট বাই পাৰ্ট কিছুমানৰ বেয়া হৈছে মই আজি আহিছে না
গোটেই বেয়া হৈছে চব বেয়া হোৱা নাই আপুনি অহাৰ কাৰণে চেঞ্জ হ'ল নাই এইটো নহয় ফাৰ্ট বেয়া হৈছে এইটো বনাব লাগিব অতি সোনকালে স্যার বদলিন এফসি কইছে হ্যাঁ মানে আমি সানসলে আমিও কিলেম লেখা কইছে হ্যাঁ বদলিন এফসি কইছে মানে দুরান কাবর আমি সানসলে আমিও কিলেম কইছে বদলিন এফসি আমাৰ দুৰান চুৰান নাই আমাৰ ফুটবল খেলা হৈ থাকিব